আজি গোটেই অসমত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে সেইমতে আমাৰ স্কুলৰ আজি ৰিজাল্ট পাইছোঁ খুবেই আনন্দিত আমি এইবেলি আমাৰ হায়াৰ ছেকেণ্ডাৰীৰ ছায়েন্স ষ্ট্ৰীমত 14জন ষ্টুডেণ্ট এপিয়াৰ হৈছিল তাৰে 10জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 4জনে ছেকেণ্ড ডিভিজন পাইছে আৰু আৰ্টছ ষ্ট্ৰীমত 8জনে এপিয়াৰ হৈছিল তাৰে এজন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 7জনে ছেকেণ্ড ডিভিজন পাইছে আমি খুবেই আনন্দিত যোৱাবেলিও আমাৰ ৰিজাল্ট ভাল হৈছিল সেইমতে এইবাৰ আৰু ভাল হৈছে আশা কৰোঁ আৰু অনাগত দিনত ভাল হ'ব ভাল কৰিবলৈ চেষ্টা কৰিম 100% ৰিজাল্ট হোৱাৰ কাৰণে নেক্সট ইয়াৰৰ কাৰণে কিবা প্ৰিপাৰেশ্যন প্ৰিপাৰেশ্যন অলৰেডি হৈছে ক্লাছ যিহেতু ছেকেণ্ড ইয়াৰো ষ্টাৰ্ট হৈছে আমি টিচাৰখিনি চবেই কষ্ট কৰি আছে আৰু কষ্ট কৰি আছোঁ যাতে অনাগত দিনত ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰোঁ যোৱা বছৰো আমাৰ 100% পাছ হৈছিল এইবাৰো পাছ হৈছে আমাৰ ফালৰ পৰা আমি 100% দি আছোঁ চেষ্টা কৰি আছোঁ আৰু ভাল কৰাৰ কাৰণে পদক্ষেপ আমি অলৰেডি প্ৰায়ৰ পাৰ্মিশ্যনৰ কাৰণে ফাইল ছাবমিট কৰিছোঁ যোৱা শুক্ৰবাৰ দিনা সেইখন ফাইল এপ্ৰুভ হৈছে ছিলেকশ্যন বডি এপ্ৰুভ কৰিছে এতিয়া BTC গভৰ্ণমেণ্টে সেইখন এপ্ৰুভ কৰিলে আমি প্ৰায়ৰ পাৰ্মিশ্যনটো পাই যাম আৰু এসপ্তাহৰ ভিতৰতে আমি তেন্তে ডাইস্কটটো এপ্লাই কৰিব পাৰিম এইখিনিয়ে আমাৰ ফাইলৰ আপডেট ষ্টুডেণ্টৰ ফালৰ পৰা ভালে চেষ্টা কৰি আছে আমি যেনেকুৱাকৈ কৈ আছোঁ বা প্ৰিপাৰেশ্যন কৰি আছোঁ সিহঁতেও চেষ্টা কৰি আছে সেইকাৰণে ৰিজাল্টবিলাক ভাল হৈ আছে এইখিনি আৰু ঠিক আছে এবাৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা হ'ল আপুনি ছায়েন্সত ফাৰ্ষ্ট ডিভিজন হয় কেনেকুৱা ষ্টাডি কৰিল আৰু স্কুলৰ পৰা কেনেকৈ মানে প্ৰিপাৰেশ্যন কাৰণে স্কুলৰ পৰা ভালে হেল্প কৰিছে আৰু নিজৰ পৰা কষ্ট কৰিছোঁ ছাৰহঁতে বহুত হেল্প কৰিছে আমি সফল হৈছোঁ নেক্সট ইয়েৰৰ ষ্টুডেণ্টৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে কিবা ছাজেশ্যন নেক্সট ইয়াৰৰ যোনবিলাক কেণ্ডিডেট হ'ব হাই ছেকেণ্ডেৰী কেনেকৈ ষ্টাডি কৰিব লাগে মানে কেনেকৈ পঢ়িলে ভাল হ'ব ষ্টাডি কৰিব লাগিব তেওঁলোকক লাগিব মানে ৰাতি এতিয়াতো আৰু সৰু নাই তেওঁলোকে ডাঙৰ হৈছে অলপ বেছি টোপনি ক্ষতি কৰিব লাগিব বেছি টাইম পঢ়িব লাগিব 2 ঘণ্টা জেগাত 4 ঘণ্টা পঢ়িব লাগিব আৰু ছাৰহঁতেও গাইড কৰি আছে তেওঁলোকক আৰু বেছি আগ্ৰহী হ'ব লাগিব যিহেতু ছায়েন্সত ফাৰ্ষ্ট ডিভিজন পালে নেক্সট চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে যেনেকৈ কোচিঙৰ কাৰণে দিছে তো তোমালোকে কিবা মানে ফিউচাৰৰ কাৰণে কিবা ডিচাইড কৰিছা হয় মই CET এপ্লাই কৰিছোঁ তাৰ কাৰণে পঢ়ি আছোঁ কেনেকৈ ষ্টাডি কৰিছিল মানে টাইমিংছ কি আছিল স্কুলৰ পৰা যোৱাৰ পিছত কেনেকৈ ষ্টাডি কৰিছিল টাইমিংছ কি আছিল স্কুলৰ পৰা আমাৰ মানে স্কুলৰ পৰা টিচাৰবিলাকে বহুত হেল্প কৰিছিল আমাক যিখিনি মানে স্কুলৰ বাহিৰতো ইভেন আমাৰ ছানডে কৰিও মানে ক্লাছ হৈছিল মানে আমাৰ যিখিনি মানে প্ৰব্লেম আছিল কিছু মানে বস্তু বুজি পোৱা নাই সেইকাৰণে গেষ্ট টিচাৰ আহিছিল আমাৰ ছানডে কৰি এক্সট্ৰা ক্লাছ হৈছিলে আৰু টিচাৰসকলে মানে দিছে 100% দিছে তেওঁলোকৰ কাৰণে আজি মানে ইমানখিনি পাইছোঁ আৰু আমি স্কুলৰ পিছত গৈ মানে যিখিনি পঢ়িব লাগে সেইখিনি পঢ়িছোঁ আৰু টিচাৰতেও মানে কেতিয়াবা কৈছে যে এনেকৈ পঢ়িবা ৰুটিন বনাই দিছে যে এনেকৈ পঢ়িব লাগিব সেইকাৰণে মানে আৰু নেক্সট মানে এতিয়া হাই ছেকেণ্ডেৰী পিছত নেক্সট প্লেনিংটো আছে কিবা কিবি মানে এতিয়া মানে এনেকুৱা ৰিভিল কৰিব বিচৰা নাই এইটো